ইফালে দেখা পাইছে টাইম বুলি লিখা আহে, এই টাইমটো ইয়াতে আছে। তেনে কিবা এটা লাগে দিয়কচোন। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজি মই মোৰ এই গাড়ীখন আপোনালোকক এটা ৰিভিউ দিম। গাড়ীখনৰ মানে 8000 কিলোমিটাৰৰ এটা ৰিভিউ দিম, অনাৰশ্বিপ ৰিভিউ। মানে এই ৰিভিউটোত থাকিব কি, আপোনাৰ গাড়ীখনৰ দাম কিমান, গাড়ীখনৰ নাম কি, গাড়ীখনৰ মাইলেজ কিমান, A to Z ফিচাৰ্ছ কি আছে, গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোত জানিবলৈ পাৰিব। গতিকে আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজি আমাৰ এই ব্লগৰ লগৰে হৈছে আমাৰ সৰু ভাইটি, আমাৰ নিশান্ত দলৈ। চাওক সি কি লাইচ কৰিছে, এনে হাই কৰি দিয়ে। এটা কিয় লাইচ কৰা, লাইচ কৰিব নালাগে, হাই কৰি দিয়ে। বন্ধু-বান্ধৱীসকল, এই গাড়ীখন হৈছে আপোনাৰ বাজাজ ডমিনাৰ। ইয়াতে দেখা পাইছে ডমিনাৰ 400 এইখন, আৰু এইখন হৈছে বাজাজৰ পৰা। ইয়াতে চাওক DTSI, আৰু DTSI কোনটো কোম্পানীৰ আপোনালোকে সেইটো জানে। এইখন হ'ল বাজাজ ডমিনাৰ 400। তাৰপিছত ইয়াতে লিখা আছে D400, মানে ডমিনাৰ 400। আৰু ইয়াৰে আৰু এটা মডেল আছে, সেইটো হ'ল আপোনাৰ ডমিনাৰ 250, আৰু সেইখন বাইকত থাকে D250, মানে সেইখন হৈছে ডমিনাৰ 250। গাড়ীখনৰ মেইন বস্তুটো হৈছে এই ইঞ্জিনটো, আৰু এই ইঞ্জিনটো হৈছে 400 চিচিৰ কেটেগৰীৰ ইঞ্জিন। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে 373.27 চিচিৰ ইঞ্জিন, মানে এইটো 400 চিচিৰ কেটেগৰীৰ গাড়ী হয়। ডমিনাৰ 400খনৰ পাৱাৰ হৈছে 40 PS, আৰু ইয়াৰে টৰ্ক হৈছে 35 Nm, মানে 35 নিউটন মিটাৰ টৰ্ক গাড়ীখনৰ। গতিকে আপোনালোকে ভাবক 35 Nm টৰ্ক আৰু 40 PS পাৱাৰ, কিমান পাৱাৰফুল গাড়ী। সেইমতে এই গাড়ীখনৰ ওজনো বহুখিনিয়ে আছে, আৰু গাড়ীখনৰ ওজন হৈছে আপোনাৰ উইদাউট তেল, মানে যদি আপুনি ফুল টেংকি তেল নভৰে তেতিয়াহ'লে গাড়ীখনৰ ওজন হ'ব আপোনাৰ 187 kg, আৰু ইয়াতে তেল ধৰে 13 লিটাৰ, 13 লিটাৰ তেল ধৰে। গতিকে 13 লিটাৰ তেলৰ সৈতে গাড়ীখনৰ টোটেল ৱেইট হৈ যায় 200 kg। মানে চাওক, এই মস্ত গাড়ীখন ইয়াতে 200 kg দাঙি ৰখাটো কমটি কথা নহয়। কিন্তু বন্ধু-বান্ধৱীসকল, এই গাড়ীখনত ফিচাৰ্ছ ক'বলৈ হ'লে ইয়াতে চাওক আপোনালোকে, ইয়াতে এখন ডিছপ্লে আছে, আৰু ইয়াতে ডিছপ্লে আছে, মানে এই গাড়ীখন ডুৱেল ডিছপ্লেৰ হয়। এই ডিছপ্লেখন হৈছে ইয়াৰে প্ৰাইমাৰী ডিছপ্লে। এই প্ৰাইমাৰী ডিছপ্লেত কি আহে আপোনালোকক দেখুৱাওঁ এতিয়া। এইডাল হ'ল ইয়াৰে RPM মিটাৰ। তাৰপিছত ইয়াতে ইঞ্জিন কিল অন বা ছাইড ষ্টেট ডাউন, বাকী এইবিলাক ইয়াতে ইনফৰমেশ্যন আহে। তাৰপিছত ইয়াতে আপোনাৰ স্পীডটো আহে। তাৰপিছত ইয়াতে মানে কিমান কিলোমিটাৰ পাৰ আৱাৰ, মানে আমি যে 100 যোৱা 200 যোৱা সেইটো যে কওঁ, ইয়াতে সেইটো আহে। তাৰপিছত এইটো হ'ল ইয়াৰে ফিউল মিটাৰ, ফিউল গেছ, আপোনাৰ তেল কিমান আছে, এই মস্ত টাংকিটোত তেল কিমান আছে, এইখিনি ইয়াতে আহে। তাৰপিছত ইয়াতে ছেকেণ্ডাৰী ডিছপ্লে ইয়াতে দেখিছে গিয়াৰ। মই গিয়াৰটো অলপ হেৰি কৰি লগাই দিওঁ। এয়া চাওক, ইয়াতে গিয়াৰ পজিশ্যন ইণ্ডিকেটৰ, মানে গিয়াৰ কিমানত লগোৱা আছে সেইটো ইয়াতে আহে। তাৰপিছত ইয়াতে অডো আহে। তাৰপিছত ইফালে দেখা পাইছে টাইম বুলি লিখা আহে, এই টাইমটো ইয়াতে আছে। তাৰপিছত ইয়াতে এটা মোড বুলি আছে, আৰু এটা ছেট। এই দুটা চুইচ টিপি থাকিলে ইয়াৰে হেৰিটো চেঞ্জ হৈ থাকিব। মই আপোনালোক দেখুৱাই চাওক, ট্ৰিপ 1, ট্ৰিপ 2, তাৰপিছত ইয়াতে ইনফো বুলি আহিব। তাৰপিছত আৰু আকৌ অডো বুলি আহিব, আৰু এই চুইচটো টিপি থাকিলে ইয়াতে চেঞ্জ হৈ থাকে। চাওক, মই কিল চুইচটো অন কৰি দিলোঁ, ছাইড ষ্টেণ্ড ডাউন, মানে ইয়াৰে এয়া চাওক ষ্টেণ্ডডাল ইয়াতে ডাউন হৈছে। গতিকে তাতে ইয়াৰে ইনফৰমেশ্যনটো দেখুৱাই আছে। মই ইয়াতে এই মোড চুইচটো টিপি আছোঁ, তাৰপিছত ইয়াতে ডিছপ্লেত চেঞ্জ হৈ থাকিব। চাওক, এভাৰেজ ফিউল কনজাম্পশ্যন কিমান, মানে মাইলেজ দি আছে ট্ৰিপ 2ত 30 কিলোমিটাৰ পাৰ লিটাৰ। এইটো অলপ বেছিকৈ দেখায়, কিন্তু ইমান নিদিয়ে। তাৰপিছত ইয়াতে ডাইনামিক ফিউল কনজাম্পশ্যন। এই ডাইনামিক ফিউল কনজাম্পশ্যনটো হ'ল গাড়ীখন চলাই থাকোঁতে কিমান স্পীডত কিমান তেল খাব পাৰ লিটাৰ, সেইটো দেখুৱাই থাকে। সেইটো এটা ইউজফুল ফিচাৰ্ছ হয়। আৰু ট্ৰিপ 1ত ইয়াতে কিমান মাইলেজ দিয়ে সেইটো ইয়াতে দেখায়। এই ডিছপ্লেখনৰ হ'ল ইয়াতে এইখিনি ছিষ্টেম। ইয়াতে দেখা পাইছে ABS ইণ্ডিকেশ্যন, ABS লাইটটো ইয়াতে আছে। তাৰপিছত ইয়াতে ইঞ্জিন মাল ফাংচন বা কিবাকিবি ইঞ্জিনৰ লাইটটো ইয়াতে আছে। তাৰপিছত এই এটা লাইট ইয়াতে ধৰক ইঞ্জিনৰ যদি কিবা প্ৰব্লেম হয় ইয়াতে সেইটো দেখুৱাব, আৰু ইয়াতে লিখা আহিব। আৰু যদি এই গাড়ীখনৰ যেতিয়া ছাৰ্ভিচিং আহে, ইয়াতে মাল ফাংচনৰ চুইচ এটা, মানে এই ইণ্ডিকেশ্যনটো জ্বলি যায়, আৰু ইয়াতে ছাৰ্ভিচিঙৰ হেৰিটো লিখা, ইয়াতে একবাৰ ৰেঞ্চ আহে, একবাৰ ৰেঞ্চৰ ইয়াতে ছবি এটা আহে। তাৰপিছত এইটো হ'ল ইয়াৰে RPM লাইট, মানে RPM লিমিটাৰ। যেতিয়া 9000 RPMৰ ওপৰত যাব গাড়ীখন, এইটো ৰঙা লাইট জ্বলে, মানে এই গাড়ীখন 9000 বা 9500 এইখিনিলৈকে মানে চলে, আৰু তাৰ ওপৰত গ'লে এইটো হেৰি হয়, জ্বলি যায়। ডমিনাৰ 400 টপ স্পীড এনে ইউটিউববিলাকত চাইছোঁ, কিছুমানে 165লৈকে লৈ যায়, কিছুমানে বা আৰু 170লৈকে লৈ যায়। মই ইমানটো ট্ৰাই কৰা নাই, কাৰণ আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ ৰাস্তাও নাই, মোৰ লগত ৰাইডিং গিয়াৰো নাই, ৰাইডিং জেকেটো নাই। জাষ্ট এটা হেলমেট, মানে ভাল চাই হেলমেট কিনিছোঁ, বাকী বুট বা তেনেকুৱা জেকেট লংপেণ্ট একো কিনা নাই। গতিকে সেইবিলাক এতিয়া ট্ৰাই নকৰোঁ, কোনেও ট্ৰাই নকৰিব। এইটো হাই স্পীড চোৱাৰ কাৰণে, আপোনাৰ এই বাইকখন হৈছে ফান কৰাৰ কাৰণে, মস্তি কৰাৰ কাৰণে। এনেকুৱা বতৰত ধৰক, এনেকুৱা একদম ধুনীয়া বতৰত আপোনাৰ বতাহ চলি আছে, আপুনি বাইকখন লৈ 30-40 স্পীডত যাই আছে, বাৰু এইখন 30-40 স্পীডত অলপ কিবা এটা লাগে দিয়কচোন। আপোনাৰ যেতিয়া 70-80 থাকিব, তেতিয়া অলপ বাইকখন চলোৱা যেন লাগে।
এই গাড়ীখনৰ লগত ৰেডিয়েটৰ আহে, মানে এইটো গাড়ীখন হৈছে লিকুইড কুল। তাৰপিছত এইটো হৰ্ণটো দেখা পাইছে, ইয়াৰে ৰেডিয়েটৰ এইটো। আৰু ইয়াতে যিডাল ছাইড গাৰ্ড দিয়ে, মানে এই গাৰ্ডডাল ইমান মজবুত নহয়। মানে বৰ্তমানৰ যিখন ডমিনাৰ আহে 2022 চনৰ যিখন ডমিনাৰ আহে সেইখনতো একদম মানে কি ক'ম আৰু, গোটেই গাড়ীখনে আপোনাৰ একদম ফুলি মডিফাই কৰি দিছে। এই ভাইজৰখন, এই ভাইজৰটো ওখ কৰি দিছে। তাৰপিছত আপোনাৰ ইয়াতে 5 ভোল্টৰ এটা চকেট দিছে। এইটোতো মই নিজৰ ফালৰ পৰা লগাইছোঁ, এইটো বাৰু কোম্পানীৰ পৰা অহা নাই। ইয়াতে 5 ভোল্টৰ এটা চকেট দিছে। তাৰপিছত ইয়াতে মোবাইল হোল্ডাৰ এটা দিছে, এইখন উঠাই দিছে। তাৰপিছত এই ছাইড ষ্টেণ্ডডাল মানে একদম ফুল্লি কভাৰ কৰি দিছে, এই ৰেডিয়েটৰখনৰো ছেভ কৰাৰ কাৰণে দিছে। তাৰপিছত পিছফালে আপোনাৰ টপ বক্স কিবা কিবি তেনেকুৱা লোৱা ধৰণৰ তেনেকুৱা একদম গোটেই গাড়ীখন মানে মডিফাই কৰি দিছে। আৰু বৰ্তমান যিখন 2022ৰ ডমিনাৰ আহে, ডমিনাৰ 400, সেইখনত ফুল্লি এইবিলাক মডিফাই কৰি দিছে। মানে গাড়ীখন ছেম আছে, খালি এইখিনি এক্সেছৰিজ টাইপত লগাই দিছে। আৰু মই কিনাতে এইখন মোৰ মোটামুটি 1 বছৰ হ'ব। আৰু মই আগষ্ট মাহত কিনিছিলোঁ 2021 চনৰ, গতিকে তেতিয়াৰ সময়ত এইখন এনেকুৱা ধৰণে আহি আছিল। এই গাড়ীখনৰ লগত ডুৱেল চেনেল ABS আহে, মানে আগৰ চকাটো ABS আছে, পিছৰ চকাটো ABS আছে। তাৰপিছত ইয়াৰে টায়াৰ ছেকশ্যন হ'ল, আগৰ চকাটো টায়াৰ ছেকশ্যন ইয়াতে দেখিবলৈ পাৰিছে 110 ছেকশ্যন, আৰু পিছৰটো হৈছে আপোনাৰ 150 ছেকশ্যন, 150 ছেকশ্যনৰ টায়াৰ। আৰু ইয়াৰে ফ্ৰণ্ট ডিস্ক ব্ৰেক এইটো হৈছে আপোনাৰ 320 mm। তাৰপিছত ইয়াৰে পিছৰ ডিস্ক ব্ৰেকটো হৈছে আপোনাৰ 230 mm ডিস্ক ব্ৰেক, আৰু ইয়াৰ ABS ৰিংটো দেখা পাইছে। আৰু এই টায়াৰটো হৈছে 150 ছেকশ্যনৰ টায়াৰ, আৰু দুটা টায়াৰে ৰেডিয়েল টায়াৰ। আৰু ৰেডিয়েল টায়াৰ এনে নৰ্মেল এনেকুৱা ৰাস্তাৰ কাৰণে বহুতখিনিয়ে ভাল বুলি জনা যায়। আৰু সেইকাৰণে গাড়ীখনত মানে ৰেডিয়েল টায়াৰ দিয়া হৈছে। ইয়াতে অফ ৰোডিং নহয়, আপুনি যদি এই টায়াৰকেইটাৰে অফ ৰোডিং কৰিব লাগে আপোনাৰ বহুখিনি অসুবিধা হ'ব। কাৰণ মই ট্ৰাই কৰিছিলোঁ, কিন্তু অফ ৰোডিং সিমান ভাল নহয়, বহুতখিনি যন্ত্ৰণাদায়ক হয় অফ ৰোডিং এইখনেৰে কৰা, এইকেইটা টায়াৰেৰে স্পেচিয়েলি। যদি আপুনি ইয়াতে অফ ৰোডিং টায়াৰ লগায় তেতিয়াহ'লেতো বহুতখিনিয়ে ভাল হৈ যাব। বন্ধু-বান্ধৱীসকল, এতিয়া আহিলে আমাৰ এই বাইকখনৰ দাম, মানে আমাৰ ডমিনাৰ 400খন কিনিবলৈ গ'লে আমাৰ পকেটত মালটো কিমান লাগিব, মহাত্মা গান্ধীটো কিমান লাগিব। হয় বন্ধু-বান্ধৱীসকল, মই লোৱাতে এই গাড়ীখনৰ দাম আছিলে আপোনাৰ 2,50,000 টকা কেছ পইচা। আৰু মই এইখন ফাইনেন্সত কৰাইছোঁ। মোৰ ফাইনেন্স কৰাতে অলমষ্ট 3 লাখ টকা গৈছে। মানে মোৰ গোটেই গাড়ীখনৰ ডাউন পে'মেণ্ট, তাৰপিছত আপোনাৰ যিখিনি EMI গোটেইখিনি দিয়াতে মোৰ 3 লাখ টকা যাব। আৰু বৰ্তমান সময়ত মই যেতিয়া আনিছোঁ, মই আনাৰ 15 দিনমান পিছতে গাড়ীখনৰ দাম 15,000 টকা বাঢ়িছে। বৰ্তমানৰ ডমিনাৰখন ল'ব লাগিলে আপুনি 2,65,000 টকা কেছ পে'মেণ্ট কৰিব লাগিব। আৰু যদি আপুনি ফাইনেন্স কৰে সেইখনত আপোনাৰ হয়তো 3,30,000 টকামান যাব। মানে আপোনাৰ ফাইনেন্সত মোটামুটি বৰ্তমান সময়ত আপোনাৰ 65,000 মান টকা বেছিকৈ যাব। বন্ধু-বান্ধৱীসকল, এতিয়া আহিলে এই বাইকখনৰ বেষ্ট পাৰ্ট, মানে আপোনাৰ ভাল লগা কি আছে এই বাইকখনত। এতিয়া ভাল লগাখিনি মই আপোনালোকক এটা গোটেইখিনি মই আপোনালোকক এতিয়া বিতংকৈ কৈ দিম। বন্ধু-বান্ধৱীসকল, প্ৰথম ভাল লগা বিষয়টো হৈছে এই বাইকখনত আপুনি চাউণ্ড। ইয়াতে ডুৱেল বেৰেল দেখা পাইছে। এই এক্সজষ্টডালক কয় ডুৱেল বেৰেল এক্সজষ্ট। মানে কি হৈছে আপোনাৰ ইয়াৰ পৰা আহে এডাল, কিন্তু ইয়াতে যাই ইয়াতে দুডাল হৈ যায়। আৰু এইকাৰণে এই বাইকখনৰ বেষ্ট পাৰ্ট মানে চাউণ্ড। আপুনি এই 400 cc আণ্ডাৰত কোনো বাইকতে এনেকুৱা চাউণ্ড নাপায়। আপুনি ডমিনাৰ 400খনত যিটো চাউণ্ড পাব, আপোনালোকক এতিয়া মই অলপ পিছতে বাইকখনৰ চাউণ্ডটো দেখুৱাম। বেষ্ট পাৰ্ট অফ দিছ বাইক ইজ চাউণ্ড, এক্সজষ্ট চাউণ্ড আপোনালোকক শুনাম এতিয়া। তাৰপিছত বন্ধু-বান্ধৱীসকল, এই বাইকখনত যিমান লাইট আছে, যিমান বেক লাইট হওক, আপোনাৰ ইণ্ডিকেটৰ লাইট হওক, বা ইয়াতে নাম্বাৰ প্লেটৰ যিটো লাইট এটা জ্বলি থাকে, তাৰপিছত আপোনাৰ কনচল, তাৰপিছত ইয়াতে হেডলাইট, গোটেইখিনি আপোনাৰ ফুল LED ছেটআপ। মানে LED ছেটআপ হ'লে আপোনাৰ কি লাভ হয় যে আপোনাৰ বাইকখনৰ বেটাৰী বহুত কমকৈ খায়। LED হোৱাৰ কাৰণে আপোনাৰ বাইকখনৰ বেটাৰীটো বহুত দিন যাব, আপোনাৰ বেটাৰী লাইফটো ভাল হ'ব। ইয়াতে হেল'জেন বাল্বৰ একো ইউজে নাই, গোটেইখিনি ফুল LED। তাৰপিছত ইয়াতে ফ্ৰণ্ট ছাছপেনশ্যনডাল দেখা পাইছে আপোনালোকে। ফ্ৰণ্ট ছাছপেনশ্যনডাল ইয়াতে 43 mm, মানে এই মতাটো ইয়াৰ 43 mm আপছাইড ডাউন। মানে আমাৰ বাইকবিলাকত কি থাকে, সৰু পাৰ্টটো থাকে ওপৰত, ডাঙৰখিনি থাকে তলত। এইখনত উল্টা, মানে ডাঙৰখিনি ওপৰত, সৰুখিনি তলত। সেইকাৰণে কি হয়, আপোনাৰ বাইকখনৰ ষ্টেবিলিটি বহুতখিনি বাঢ়ি যায়। আপোনাৰ হাই স্পীডত এই গাড়ীখনৰ একোৱে মানে ভাইব্ৰেশ্যন নহয়। মানে ভাইব্ৰেশ্যন মানে কোনটো কৈছোঁ, আপোনাৰ যিটো কেতিয়াবা আপুনি হাই স্পীডত গ'লে এই হেণ্ডেলডাল লৰচৰ কৰে, কিন্তু এইখনত তেনেকুৱা ধৰণৰ একো প্ৰব্লেম নাই। বাকী ভাইব্ৰেশ্যন অলপ চলপ আছে, ভাইব্ৰেশ্যন নোহোৱা নহয়। যিহেতু আমাৰ ইণ্ডিয়ান কোম্পানী, অলপ হ'লেও ইয়াতে ভাইব্ৰেশ্যন থাকিবই। এই বাইকখনৰ যিটো হেডলাইট, এই হেডলাইটটোৰ দৰে কিজানি এইটো ছেকশ্যনত তেনেকুৱা ধৰণৰ পাৱাৰফুল হেডলাইট নাই নেকি। মানে ইমান ইয়াৰে হেডলাইটটো পাৱাৰফুল। আৰু এই হেডলাইটটোত 3টা মোড আছে। সেই তিনিওটা মোড মই আপোনালোকক এতিয়া দেখুৱাই দিম। ষ্টাৰ্ট দি পেলাই আপুনি প্ৰথমতে DRL জ্বলিব, তাৰপিছত যেতিয়া ষ্টাৰ্ট দিব বাকী মোড দুটা অন হ'ব। এই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ এতিয়া। ইয়াৰে হেডলাইটৰ এটা মোড হৈছে, এই ইয়াৰে ছাইডত দুটা জ্বলি থাকে। এইটো হৈছে নৰ্মেল মোড, মানে ইয়াৰে মাজৰটো জ্বলি থাকে, মাজৰটো দেখিছে। বাকী ইয়াৰে আগতে ছাইডত দুটা জ্বলি আছিল। এতিয়া মই হাই বিমটো অন কৰিম। এতিয়া হাই বিম চাওক, গোটেই হেডলাইটটো জ্বলিছে। চাওক কিমান পাৱাৰ, এই দিনতে কিমান পাৱাৰ হৈ আছে। গোটেই হেডলাইটটো জ্বলি গৈছে হাই বিমত।
এই বাইকখনৰ লগত আপোনাৰ স্লিপাৰ ক্লাছ আহে। স্লিপাৰ ক্লাছ মানে কি কয়, ইয়াতে যিটো ক্লাছ আছে আপুনি যেতিয়া হাই স্পীডত ক্লাছডাল এৰি দিব, মানে যদি কম গিয়াৰত থাকে, যদি কম গিয়াৰত এৰি দিয়ে পিছৰ চকাটো জাম নহয়, মানে এই পিছৰ চকাটো জাম নহয়, গাড়ীখন গৈয়ে থাকে। স্লিপাৰ ক্লাছত সেইটোৱে লাভ হয়। আৰু এইডাল আৰু বহুত কম পাৱাৰ ইউজ কৰি এই ক্লাছডাল অপাৰেট কৰিব পাৰি। চাওক মই 2টা আঙুলিৰে এইডাল অপাৰেট কৰি আছোঁ, 2টা আঙুলিৰে। মানে স্লিপাৰ ক্লাছৰ এইটোৱে বহুতখিনি সুবিধা হয়, বহুত কম পাৱাৰ লাগে। আৰু যিমানে হাই স্পীডত নাথাকক, যদি ধৰক 5টা গিয়াৰত আছে, যদি 2টা গিয়াৰত মানে পিছৰ চকাটো জাম নহয়, মানে ধুনীয়াকৈ ফ্ৰীলি যাই থাকে। আৰু ইয়াৰে এই গিয়াৰ লিভাৰডাল বেলেগ বাইকবিলাকৰ মই চাইছোঁ একদম মানে কিবা চিধা কিবা ৰ'ড, কিন্তু ইয়াৰে গিয়াৰ লিভাৰডাল ধুনীয়া মানে ডিজাইন এটা। আৰু জানেতো এইখন বাইকৰ গিয়াৰ হৈছে আপোনাৰ 6টা, প্ৰথমটো তলত বাকীকেইটা ওপৰত। এই বাইকখনৰ যিখিনি টেকনিকেল ইনফৰমেশ্যন সেইখিনি আপোনালোকে হয়তো বহুতবিলাক ভিডিঅ'ত দেখাই পাইছে। কিন্তু এই বাইকখনৰ এতিয়া ডিছএডভান্টেজ কি, মানে ইয়াতে বেয়া লগা কথা কি কি আছে সেইখিনি মই এতিয়া আপোনালোকক কৈ আছোঁ। প্ৰথমতে বেয়া লগা কথাটো হৈছে আপোনাৰ এই বাইকখনৰ ওজন। মানে কি আপোনাৰ যেতিয়া ফুল টেংকি তেল থাকিব তেতিয়াহ'লে বাইকখনৰ ওজন হয় আপোনাৰ 200 কিলো। আৰু যদি আপুনি 50ৰ পৰা 60 কিলোৰ মানুহ হয় তেতিয়াহ'লে আপোনাৰ এই বাইকখন অপাৰেট কৰাত বহুতখিনি অসুবিধা হয়। মানে কি প্ৰথম কেইদিন হয়তো আপোনাৰ বহুতখিনি অসুবিধা হ'ব পাৰে, কিন্তু যেতিয়া আপুনি বাইকখন চলাই থাকিব লাহে লাহে তেতিয়াহ'লে সিমান অসুবিধা নহয়। তাৰপিছত এই বাইকখনৰ টাৰ্ণিং ৰেডিয়াছ বেছি, মানে মই আপোনালোকক দেখুৱাম। এই ৰাস্তাটো যে আছে আপোনাৰ, এই ৰাস্তাটো যদি এতিয়া টাৰ্ণ ল'ব লাগে তেতিয়াহ'লে আপোনাক কমপ্লিট এই ৰাস্তাটো গোটেইখিনি লাগিব, এই গোটেইখিনি। তাতে হ'ল এই বাইকখন 200 কিলোৰ বাইক, মানে 187 প্লাছ 13 লিটাৰ 13 লিটাৰ, গতিকে 200 কিলোৰ বাইক আপুনি যেতিয়া এইফালেৰে ঘূৰাব, তেতিয়া যোনে ঘূৰাই এই বাইকখন যোনে চলাই পাইছে, যিসকলে এইখন বাইক ইয়াতে টাৰ্ণ লয়, মানে এনেকুৱা ধৰণৰ ৰাস্তাত টাৰ্ণ লৈছে, সেইসকলে গম পাইছে যে কেনেকুৱা ধৰণৰ পৰ্যায়। আৰু টাৰ্ণ লোৱাতে যদি আপোনাৰ ষ্টাৰ্ট বন্ধ হ'ব লাগে তেতিয়াহ'লে আপুনি জম্পুৰি দেখাটো গেৰাণ্টি। কাৰণ মই একদিন আমাৰ চোতালত মই জম্পুৰি দেখা পাইছোঁ, এইখন টাৰ্ণ লোৱাতে। তাৰমানে টাৰ্ণ লোৱাতে ষ্টাৰ্ট বন্ধ হৈ গৈছিল। তাৰপিছতখিনি আপোনালোকে বুজিয়ে পাইছে জম্পুৰি দেখা মানে কি। তাৰপিছত হ'ল এই বাইকখনৰ ফিটিং। বাকী বাইকখন মানে কি, ইয়াতে ব্ৰেণ্ড ভেলু কিমান কি আছে সেইটো আপোনালোকে জানে, বাজাজৰ কিমানখিনি ব্ৰেণ্ড ভেলু। কিন্তু ইয়াতে বাইকৰ ফিটিং, মানে পাৰ্টছবিলাকৰ ফিটিং বহুত লুজ, কি ক'ম আৰু। এই বাইকখন অনাৰ 2 দিন পিছতে, মানে গাঁৱত মই চলাই আছিলোঁ, দেউতাও চলাই আছিল, এই নটটো সলকি আমাৰ চোতালত পৰি আছে, মই চোৱাই নাই। যেতিয়া দেউতাই চলাই আহে তেতিয়াহ'লে মই যে চাওঁ এইখন লৰি আছে। তাৰপিছত যে চাওঁ এই নটটো সলকি আছে। তাৰপিছত যে নটটো বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত বহুতখিনি 5জনমান মানুহে বিচাৰিছোঁ, তাৰপিছত এই নটটো বিচাৰি পাইছোঁ। চাওক, বাইকখন অনাৰ 2 দিন পিছতে এই নটটো সলকি গৈছে। তাৰপিছত কেইদিনমান আগতে বাইকখনত বহুত এটা ভাইব্ৰেশ্যন হৈ আছিল। তাৰপিছত মই নটকেইটা যে চাওঁ, এই গোটেইকেইটা নট লুজ হৈ আছিল, এই ভাইজৰৰ গোটেইকেইটা নট লুজ হৈ আছিল। তাৰপিছত মই স্ক্ৰু ড্ৰাইভাৰেৰে এই গোটেইকেইটা ইয়াতে টাইট কৰি দিছোঁ। তাৰপিছত আজি 15 দিনমান আগত বাইকখন চলালে মানে কিবা এটা খেৰ কিবা এটা চাউণ্ড ওলায়। মানে এই চাউণ্ডটো ক'ৰ পৰা আহে, মই গোটেই বাইকখন ইনস্পেকশ্যন কৰিছোঁ। মই মানে ছাৰ্ভিচ চেণ্টাৰত নিয়া নাই, ছাৰ্ভিচ চেণ্টাৰত নিব মানে বেয়া পাওঁ, ইমান আৰু ছাৰ্ভিচ চেণ্টাৰত নি থাকিম নেকি, ইমান নতুন গাড়ীখন। তাৰপিছত আমাৰ এই ভাইটি যে নিশান্ত দলৈ, মানে বহুত এটা ভাল কাম কৰিছে। গোটেই বাইকখন সি মোৰ লগত ইনস্পেকশ্যন কৰি আছিল থাকোঁতে ইয়াৰে এটা ক্লিপ আছে, ইয়াতে এটা ক্লিপ আছে, এই ক্লিপটো সলকি ইয়াতে ৰেডিয়েটৰখনত পৰি আছিল, এই ৰেডিয়েটৰত পৰি আছিল। এই ভাইটিয়ে দেখা পাইছে। তাৰপিছত মই যেতিয়া ৰেডিয়েটৰ ক্লিপটো লগাই দিলোঁ, ধুনীয়া, একো চাউণ্ড নাই, গাড়ীখন এতিয়া একদম মক্খান, মানে বাটাৰৰ দৰে চলি আছে, আৰু ইমান স্মুথ চলি আছে। এই বাইকখনৰ মাইলেজটো ইয়াতে বহুতে ক্লেইম কৰে 28, 29, 30। লিটাৰেলি মই যিটো পাইছোঁ মানে সেইটো হৈছে, মই অলপ হাইৱেত নিছিলোঁ এইখন, মানে 400 কিলোমিটাৰ এটা ৰাইড আছিলে। সেই 400 কিলোমিটাৰৰ ৰাইডত মই এইখনত 31 কিলোমিটাৰলৈকে মাইলেজ পাইছোঁ। আৰু এনে নৰ্মেল ৰাস্তাত আপুনি এইখন যদি অলপ ভালকৈ চলাই, ধৰক 4টা গিয়াৰত যদি 40-50ত যায়, 40-50 স্পীডত যাই থাকিলে আপোনাৰ এইখনে মোটামুটি 26ৰ পৰা 27 মাইলেজ দিয়ে। আৰু যদি 6টা গিয়াৰ লগাই পেলাই 100ৰ আণ্ডাৰত থাকে, মানে 100 স্পীডৰ আণ্ডাৰত থাকে, তেতিয়াহ'লে আপোনাৰ এইখনে 29লৈকে মাইলেজ দিয়ে। আৰু যদি আপুনি অলপ ৰেছ ড্ৰাইভিং কৰে বা 3টা গিয়াৰ পুৰা ফুল স্পীডত যাই আছে বা তেনেকুৱা ধৰণৰ যদি কৰে, এইখনে আপোনাক মিনিমাম 22, মানে 22ৰ তলততো পোৱা নাই, 22লৈকে আপোনাৰ এইখনে মাইলেজটো দি দিয়ে। আৰু 22ৰ ওপৰতে থাকে, কিন্তু 22টো একদম মিনিমাম। বন্ধুসকল, বাইকখনৰ বিষয়ে বেয়া লগা বিষয় সিমান নাই। বেয়া লগা মেজৰ বিষয়কেইটা হৈছে আপোনাৰ ওজন, তাৰপিছত টাৰ্ণিং ৰেডিয়াছ আৰু এই ফিটিং, বস্তুবিলাকৰ ফিটিং। গতিকে বাজাজ আপোনালোকে অলপ ধ্যান দিয়ক যে আপোনালোকৰ বাকী ওজন বা টাৰ্ণিং ৰেডিয়াছ সেইটোতো গাড়ীখনৰ ডিজাইন বা কিবা কিবি তেনেকুৱা ধৰণৰ লগত সেইটো মিলি যায়। কিন্তু এই ফিটিং যে আছে, পাৰ্টছবিলাকৰ ফিটিং, সেইটো আপোনালোকে অলপ ভালকৈ কৰিব। কাৰণ চাওক, ইমান টকা 2.5 লাখ 3 লাখ টকা মানুহে ইনভেষ্ট কৰি এখন বাইক লয়, কিহৰ কাৰণে? কিবা এটাতো মজা পাব লাগিব ন। গতিকে যদি বাইকখন চলাই থাকোঁতে যদি কিবা এটা পাৰ্টছ সলকি যায়, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কি কথা হ'ব আপোনাৰ, যদি 2.5 লাখ 3 লাখ টকা মানুহে ইনভেষ্ট কৰি তেনেকুৱা এটা এক্সপিৰিয়েঞ্চ পায়। গতিকে বাজাজ আপোনালোকে এই বস্তুটো অলপ চাব। কাৰণ ময়ো বাজাজৰ ফেন হয়, কাৰণ বাজাজৰ ফেন কাৰণে এই বাইকখন লৈছোঁ। বন্ধুসকল, আমাৰ যিকোনো এটা বস্তু ল'লে, মানে গাড়ী বা কাৰ ল'লে, তেনেকুৱা বাইক বা কাৰ ল'লে, আমাৰ এটা মনত প্ৰশ্ন আহে যে মানে বস্তুটোৰ ৰোড প্ৰেজেঞ্চ কেনেকুৱা, মানে এইখন গাড়ী বা যিকোনো গাড়ী লয় আপুনি, সেইখন গাড়ীৰ মানে ৰোড প্ৰেজেঞ্চ কেনেকুৱা। বন্ধুসকল, মই সঁচাকৈ কওঁ, 400 চিচিৰ
কেটেগৰীত এইখন গাড়ীৰ দৰে ৰোড প্ৰেজেঞ্চ কোনো এখন গাড়ীৰে নাই। মইতো একদম এক কলম লিখি দিব পাৰোঁ এই গাড়ীখনৰ ৰোড প্ৰেজেঞ্চ ইমানেই ভাল। মই যেতিয়া গাড়ীখন লোৱা নাছিলোঁ তেতিয়াহ'লে এই গাড়ীখন ইউটিউবত মই চাব লগা ভিডিঅ' নাছিলে, গোটেই ভিডিঅ'বিলাক মই চাইছিলোঁ গাড়ীখনৰ ৰিভিউ কিবা কিবি। গাড়ীখন ইমানেই ভাল লাগিছিল, মানে বুকত গ'লে মই তেতিয়া ধৰক এনে কিবা যদি কামত ব্যস্ত হৈ থাকোঁ তেতিয়াহ'লে মানে গাড়ীখনৰ চাউণ্ডটো কিবা এটা বেলেগ লেভেলৰ চাউণ্ড। এই চাউণ্ডটো মানে শুনিলে মই ভাবোঁ যে কিবা এখন আহিছে। হয়, মই যিটো ভাবিছোঁ ডমিনাৰ 400 আহিছে। হয়, এতিয়া মই লোৱাৰ পিছত সেই বস্তুটো এক্সপিৰিয়েঞ্চ কৰিছোঁ, মানে কেনেকুৱা ধৰণৰ। মই যদি যাওঁ ইহঁতৰ সৰু ল'ৰা ছোৱালীটো কথাই নাই, যদি এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে যদি ৰাস্তাৰে গৈ থাকে, ধৰক এইফালেৰে যদি এনেকুৱা ধৰণৰ ৰাস্তাৰে যদি গৈ থাকে, এই বাইকখনৰ চাউণ্ড হ'লে একবাৰ হ'লেও সকলোৱে একবাৰ মূৰটো ঘূৰাই চাবয়ে। অকল সৰু ল'ৰা ছোৱালী বুলি নহয়, ডাঙৰ ডাঙৰ মানুহেও একবাৰ চাই মানে কি আহিছে এখন, কাৰণ এই বাইকখন বহুত ইউনিক হয়। এতিয়া অলপ অলপ কিনিব ধৰিছে মানুহে, কিন্তু মই লোৱাতে আমাৰ সেইটো এৰিয়াত ফাৰ্ষ্ট আছিল বোধহয় এইখনে। মোৰ হিচাপত, মোৰ দৃষ্টিত এইখনে ফাৰ্ষ্ট আছিল। আৰু মানে মানুহে ভাবি কি বাইক এইখন, কেনেকুৱা ধৰণৰ বাইক, বহুতে নাজানে যে এইখন বাজাজৰ বাইক। আপুনি যেতিয়া ৰাস্তাৰে পাৰ হৈ যাব তেতিয়াহ'লে পাৰ হৈ যোৱাৰ পিছতো মানুহে একবাৰ ঘূৰি ঘূৰি চাই। আপুনি ধৰক যদি ডমিনাৰ 400 চলাই আছে তেতিয়াহ'লে আপুনি গম পাব, যেতিয়া আপুনি আইনাত চাব তেতিয়া গম পাব যে আপোনাৰ পাৰ হৈ অহা মানুহকেইজনো আপোনাক চাই আছে, বা আপুনি যেতিয়া পিছফালৰ পৰা যাই থাকিব তেতিয়াও গম পাব যে সন্মুখৰ পৰা কোনোবাই ঘূৰি ঘূৰি চাই আছে আপোনাক। ইমানেই ৰোড প্ৰেজেঞ্চ এই বাইকখনৰ। যেতিয়া আপুনি বাইক বা কাৰ এখন লয় তেতিয়া যদি ৰোড প্ৰেজেঞ্চ পায় তেতিয়াহ'লে আপোনাৰ মানে মনত এনেকুৱা এটা মানে ফিলিং হয় যে ঠিকে আছে, মই এই বস্তুটো লৈ পেলাই মানে ঠিকে মোৰ পেইচা বচুল, যিটো হিন্দীত কয় পেইচা বচুল, মানে আপোনাৰ কম টাকাত ভাল খানা বুলি যে কয়, এই বাইকখন হৈছে তেনেকুৱা কম টাকাত ভাল খানা। কাৰণ আপোনাক 40 পাৱাৰ দি আছে, 35 Nm টৰ্ক দি আছে 8 লাখ টকাত। মানে এতিয়া 2,65,000 হৈছে, তথাপিও আপোনাক 3 লাখৰ আণ্ডাৰত আপোনাক 40 পাৱাৰ দি আছে, 40 PS। আপোনাৰ ডিউক 390ত আহে 43 পাৱাৰ, আৰু সেইখনৰ দাম হৈছে আপোনাৰ 3.5 লাখ টকা। গতিকে ভাবক ক'ত 3.5 লাখ, ক'ত 3 লাখৰ আণ্ডাৰত আপোনাক 43, মানে 3হে কম। তথাপিও আপোনাৰ যদি 50ৰ পৰা 60 কেজিৰ তলত হয় মানুহজন, আপুনি চলোৱা ৰাইডাৰজন, তেতিয়াহ'লে আপোনাক এই বাইকখনে ভয় খুৱাব। হয়, সঁচাকৈ ভয় খুৱাব, কাৰণ ময়ো প্ৰথমতে বহুত ভয় খাইছিলোঁ আৰু এতিয়াও ভয় খাই আছোঁ যেতিয়া হাই স্পীডত চলোৱা যায়। বন্ধুসকল, আমি এতিয়া এই বাইকখনৰ চাউণ্ডটো শুনিম, যিটো বেষ্ট চাউণ্ড আপোনালোকে ফিল কৰিব। আপোনালোকে হেডফোন লগাব চাউণ্ডটো শুনাৰ আগতে, তেতিয়াহে আপোনালোকে এই বাইকখনৰ বেষ্ট ফিলটো মানে ল'ব পাৰিব, যিটো বেষ্ট চাইলেঞ্চাৰৰ। আহক এতিয়া আমি এইখনৰ চাউণ্ড শুনিম, চাউণ্ড। আজি আপোনালোকে গম পালে যে মোৰ এই ডমিনাৰ 400খনৰ দাম কিমান, ইয়াৰ নাম কি, ইঞ্জিন কেপাচিটি কিমান, চাইলেঞ্চাৰৰ চাউণ্ড কিমান, বাকী ইয়াৰে ভাল লগা বস্তু কি, বেয়া লগা বস্তু কি, সেই গোটেইখিনি আপোনালোকে গম পালে। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ এইখিনিয়ে কৰোঁ। সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিলোঁ।